আৰু এয়া মোৰ পায়স হৈ আছে অলপ অলপকৈ। Good morning guys, welcome back to my channel Chayanika's vlog. মই Chayanika মোৰ চেনেল তুলে আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি অকমান ডিফাৰেণ্ট পাইছেনে বিকজ মই যোৱাকালি মোৰ ওপৰৰ দাঁতত ব্ৰেচেছ লগালোঁ আৰু ডক্টৰে অকমান কমকৈ কথা ক'ব কৈছে। কথা ক'বৰ অলপ প্ৰব্লেম হৈছে, তথাপি যদিকে ব্লগ দিব লাগিব আপোনালোকক, আৰু সেইকাৰণে মই আজি ব্লগটো পুনৰ আৰম্ভ কৰিলোঁ। আৰু আজি হ'ল লক্ষী পূজা আৰু আমাৰ ঘৰতো সৰুকৈ অকণমান আয়োজন কৰা হৈছে। সেই ভাবিলোঁ আপোনালোকক অকণমান ব্লগৰ জৰিয়তে দেখাওঁ, আৰু বেছিকৈ ভইচ যদি কথা ক'ব নোৱাৰোঁ ভইচ অভাৰ দি দিম, আপোনালোকে তাৰ কাৰণে একেবাৰে মাইণ্ড নকৰিব। চ' এতিয়া ঘৰৰ কাম বন হ'ল। মই দুবিধমান বস্তু ৰৈ গৈছিল যোৱাকালি আনিবলৈ, কাৰণ বহুত বস্তু আনিবলগীয়া হয় আৰু কিবাকিবি নহয় কিবাকিবি ৰৈয়ে যায়। চ' সেয়ে অকণমান কিবাকিবি বস্তু ৰৈ গৈছে, মই সেইখিনি লৈ আহোঁ পুতুককৈ। ভণ্টি কৰি আছে পূজাৰ আয়োজনবিলাক, মায়ে এতিয়া কৰিব খোৱাৰ মানে কি ভোগত দিব সেইবোৰ আয়োজন। চ' মই পুতুককৈ বজাৰৰ পৰা লৈ আহোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এয়া মায়ে কৰি আছে প্ৰসাদৰ যোগাৰ, ফল কাটি আছে। তো মা আয়োজন কেনেকুৱা কোৱা? আৰু কি বনাবা আজি কোৱা? নাৰিকলৰ প্ৰসাদ বনাবানে নাই? তো এই আয়োজন চলি আছে অলপ অলপকৈ। এইবোৰ প্ৰসাদৰ যোগাৰ কৰি থোৱা হৈছে, চাকি তাকি কৰি থোৱা হৈছে ধুনীয়াকৈ। আৰু ইফালে ধুই আছে আমৰ পাত। এইটো হ'ল এটা কইন, চিলভাৰ কইন। লক্ষী মা আছে আৰু গণেশ বাবা আছে। এইটো মাৰ ওচৰত বহুত আগৰ পৰাই আছে, আমি জন্ম নোপোৱাৰ আগৰ পৰাই আছে এইটো আমাৰ ওচৰত। আৰু এইটো আমি প্ৰত্যেকবাৰ পূজাত ইয়াতে আমি দিওঁ থাপনাৰ আগত। তো সেয়াই আৰু দেখুৱাই দিলোঁ আপোনালোকক। আৰু বহুতখিনি বস্তু দেখাব লগা আছে, মোৰ সৈতে ভিডিঅ'টো চাই থাকক। এয়া মই পায়সৰ কাৰণে খিচমিচ ভিজাই থৈ দিছোঁ ইয়াতে এইটো বাতিত, খিনি খিচমিচ। আৰু এয়া ভণ্টি পূজাৰ যোগাৰ কৰি আছে। কি বনাই আছা তুমি? ইয়াতে মই বনাই আছোঁ আমাৰ ঘৰৰ দুৱাৰদলিত দিবৰ কাৰণে আমৰ পাতেৰে যোনডাল মালা বনাই পূজা হ'লে যে দিয়ে, সেইটো বনাই আছোঁ ইয়াতে। এইখিনি হোৱাৰ পিছত আমি ইয়াতে সেন্দুৰৰ ফোট দিম, দি পেলাই ইয়াতে আমি আমৰ পাতখিনি দি পেলাই আমি ইয়াতে দৰ্জাত ওলমাই দিম। ঠিক আছে বনোৱা।
কি চলি আছে? এতিয়া মই বনাম মালাডাল আমি দিওঁ লক্ষ্মীৰ মূৰ্তিত। এতিয়া মই বনাই লওঁ, দেখাই হ'ব কি কি কৰোঁ। আৰু এয়া মোৰ পায়স হৈ আছে অলপ অলপকৈ। ইয়াতে গোটেইখিনি দি দিয়াই গৈছে, অকণমান লাষ্টৰ বস্তুখিনি বাকী আছে দিবলৈ, সেইখিনি আপোনালোকক দেখাই থাকিম যিমান দূৰ পাৰোঁ। এয়া ঘৰত থোৱাকৈ ঢিপ বনাই আছে মাটিৰ, আৰু এয়া অকণমান গংগাৰ পানী দি দিছে। তলত বোলে হেনো গংগা যিটো নদী তাৰে মাটি দিব লাগে, কিন্তু আমাৰতো ইয়াতে ইমান পোৱা নাযায়, কাৰণ গংগাৰ মাটি আনিব লাগিলে বহুত দূৰ যাব লাগিব। সেইকাৰণে মাটিতে অকণমান গংগাৰ পানী দি কিনে সেনেকৈ দি দিছোঁ।
লক্ষ্মী দেৱৈ নমঃ। ওম শ্রী লক্ষ্মী দেৱৈ নমঃ। ওম শ্রী লক্ষ্মী দেৱৈ নমঃ। हर विष्णु विधाता ओम जय लक्ष्मी माता। सचंदन पुष्पांजलि ओम श्री लक्ष्मी देवै नमः। सचंदन पुष्पांजलि ओम श्री लक्ष्मी देवै नमः। सूर्य चंद्रमा ध्यावत सचंदन पुष्पांजलि ओम श्री लक्ष्मी देवै नमः। दुर्गा रूप निरंजनी सुख संपत्ति जो कोई तुमको ध्याता रिद्धि सिद्धि पाता। আমাৰ আধাৰি পূজা শেষে হ'ল আৰু আমি আৰতি কৰি পুষ্পাঞ্জলি দিলোঁ আৰু এতিয়া জাষ্ট পাঞ্চালি পঢ়িব ভণ্টি চ' সেইখিনিয়ে আছে আৰু এতিয়া আমি চাকি দিলোঁ বাহিৰত আৰু ইয়াতে দিছে বেলগছ এডাল সৰু মানে কি এডাল বেলগছ মাই ৰুইছে ইয়াতে চাকি দিছে। নেক্সট তুলসীত দিছে আৰু নেক্সট কলগছৰ তলত দিছে চাকি। এনেকৈ চাকি বন্তি দি এতিয়া আমি ভোগৰ যোগাৰ কৰোঁ। ভোগৰ পূজা হোৱাৰ পিছত আৰু ভোগৰ মানে ভোগ খোৱা হ'ব। চ' এতিয়া ভোগৰ যোগাৰ কৰোঁগৈ। ঠিক আছে, মোৰ সৈতে ভিডিঅ'টো চাই থাকক। কিমানখিনি দেখাব পাৰিছোঁ নাজানো, বহুত বেছি ব্যস্ততাৰ মাজতো যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। सब संभव हो जाता मन नहीं घबराता। तुम बिना ज्ञान हो। চাই থকাৰ বাবে বহুত ধন্যবাদ। মই ইয়াৰে পিছত তেনেকৈ একো ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ যিহেতু মানুহো বহুত বেছি হৈছিল আৰু যোগাৰ কৰোঁতে এনেকৈ ভিডিঅ' ক্লিপ ল'ব ৰৈয়ে গ'ল আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।